নমস্কাৰ and welcome to my new YouTube channel Learn with NJ Sarkar. তো মই আজি পোনপ্ৰথমে গণিত কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় কিছুমান গাণিতিক চিহ্নৰ অৰ্থৰ বিষয়ে আলোচনা কৰিম। ইয়াতে যোগ বিয়োগ পূরণ হরণ যোগ বিয়োগ পূরণ হরণ যোগ বা বিয়োগ তাৰ পিছত হ'ব তলত হয় যোগ বিয়োগটো ওপৰত হয় আৰু যোগটো তলত হয় তো বিয়োগ চিন এইটো বিয়োগ চিনটো যোগ চিন বুলি কোৱা হয়। ইয়াক ক'ব বিয়োগ বা যোগ। তাৰ পিছত আমি আহিম তুলনামূলকভাৱে ডাঙৰ আৰু এইটো হ'ব তুলনামূলকভাৱে সৰু। ডাঙৰ অথবা সমান সৰু অথবা সমান এইটো মই এইটো গমে পাওঁ সমান এইটো সমান নহয়। আচলতে এইবিলাক আমি চিন কিছুমান গম পাওঁ কিন্তু তাৰে ভিতৰত আমি কিছুমান নামেই নাজানো কিন্তু আমি চিনটো সদায় ব্যৱহাৰ কৰি আহোঁ। তাৰ কাৰণে এইবোৰ দিয়া হৈছে যাতে লিখাতে বা পঢ়াতে বা আনক চিহ্নটো নামৰ অৰ্থ প্ৰকাশ কৰাতে যাতে কষ্টকৰ নহয়। এইবিলাক সৰু সৰু কিছুমান চিহ্নৰ নাম হয় আমি সৰুতে পাই অহা কিন্তু ডাঙৰ হৈও কিছুমান আমি কি মনত নাথাকে বা আমি কিছুমান চিহ্নৰ অৰ্থই আমি বুজি নাপাওঁ কিন্তু আমি অংক পূৰা কৰি যাওঁ শেষ হয় তথাপি আমাৰ চিহ্নৰ নামেই বুজি নাপায়। এইবিলাক আমাৰ কিছুমান সৰু সৰু টপিক। যেনে তাৰপিছত আমাৰ সমান হ'ল সমান নহয় হ'ল এইবাৰ আহিব আমাৰ যিহেতু এইটো এই চিনটো কোৱা হয় গতিকে এই চিনটো কোৱা হয় সৰু নহয় এই চিনটো কোৱা হয় ডাঙৰ নহয় প্ৰায় সমান সৰ্বসম
বহন নহয় কোণ ইংৰাজীত এংগেল বুলি কোৱা হয় লম্ব সমান্তৰাল সূচায় যে বা ইয়াক নাইবা চিন বুলিও কোৱা হয় যদি আৰু যদিহে সমানুপাতিক অনুপাত এই চিনটোক যদিও আৰু যদিহে এই চিনটোক কোৱা হয় সমানুপাতি আৰু এই চিনটোক অনুপাত বুলি কোৱা হয় এই চিনটোক কোৱা হয় অন্তৰ্ভুক্ত এই চিনটোক কোৱা হয় অন্তৰ্ভুক্ত নহয় এইটো কোৱা হয় সমাকলন চিহ্ন ইয়াক কোৱা হয় এক্সৰ ফলন ইয়াক কোৱা হয় সমষ্টি ইয়াক কোৱা হয় বিৰ এটম মূল এক্সৰ এই চিনটোক কোৱা হয় এক্সৰ পৰম মান এই সাইডত যে দুডাল আখ আছে নম্বৰ নিচিনা তাক কোৱা হয় কি এক্সৰ তাক পৰম মান চিন বুলি কোৱা হয় এক্স আমাৰ এক্সৰ পৰম মান এক্সৰ গড় মান ইয়াক এক্সৰ গড় মান বুলি এই চিনটো এ বি চাপ এ বি চাপ বুলি কোৱা হয় এই যে চিন আছে এই চিনটো কোৱা হয় চাপ চিহ্ন আৰু এ বি আছে তাক কি কোৱা হয় এ বি চাপ গৰিষ্ঠ ইয়াক কি কোৱা হ'ব এ বিৰ গৰিষ্ঠ চাপ একেদৰে গৰিষ্ঠ চাপ ইয়াক কি ক'ব এ বিৰ গৰিষ্ঠ চাপ গৰিষ্ঠ ইয়াত আছে কি এই পুরো এইটো কোৱা হয় এই চিহ্নটো কোৱা হয় চাপ সেইকাৰণে কি কোৱা হয় এই গৰিষ্ঠ চাপ আৰু ভৱিষ্যতে কেনেদৰে একেবাৰে এ বি ইয়াক কোৱা হ'ব
এ বিৰ ৰেখা খণ্ড এ বিৰ ৰেখা খণ্ড रश्मि এই মানে তো রশ্মি এই সিনারো কি কোয়া হয় রশ্মি সেন বলে কোয়া হয় এ বি রেখা রেখা সেন এই কি কোয়া হয় কার সেন তা কি কোয়া হয় এই রেখা তো আজির ভিডিওটো আছে এইটো মোৰ ইউটিউব চেনেলৰ প্ৰথমটি ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু নতুন নতুন ভিডিঅ' পোনপ্ৰথমে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব